हेलो সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। কিবা কিবি বজাৰ কৰিবলৈ বুলি আকৌ চেৰাপুঞ্জীলৈ যাবলৈ গাড়ী কথা পাতিবলৈ আছে। দেৰিয়ে হৈছে, 7টা বাজিলে। চ' ভিডিঅ' কৰিম, আপোনালোকক দেখাম, চাই থাকিব। চাহ খাবলৈ আছে আগে পেট পূজা। এতিয়া আমি খাবলৈ লৈছোঁ, ইয়াতে পুৰি খাবলৈ লৈছোঁ। খাই লওঁ, তাৰপিছত খাবলৈ ল'লে আৰু ময়ো খাবলৈ আছে। সন্তোষ খাইছা এয়া খানা। চ' আমি খাই লওঁ। চ' এতিয়া আমি দুইজনী হালধীয়া দিয়ে পিন্ধিলে। এতিয়া আমাৰ হৈ গ'ল আৰু আমি এতিয়া চেক আউট কৰিব লৈছোঁ শ্বিলঙৰ পৰা। এতিয়া ডাইৰেক্ট আমি চেৰাপুঞ্জী আৰু ডাউকি যাম। হৈছেনে ভণ্টি ওলাই? ষ্টাইল কৰি হৈছেগে নে? জল্দি কৰা অলমষ্ট আমাৰ পেকিং হৈ গ'ল। আমি এতিয়া ওলাই যাম আৰু সঁচাই ভাল লাগিলে। আমি এইডোখৰতে আছিলোঁ হোটেলত। চ' আমি গাড়ী বুকিং কৰিলোঁ, ড্ৰাইভাৰ আহি আছে, এইখনত আমি যাম। চ' গৈ থাকোঁতে দেখাম একেবাৰে আকৌ চেৰাপুঞ্জীত নহ'লে ডাউকিত লগ পাম। তো এতিয়া গৈ আছোঁ। আজি হ'ল 15 তাৰিখ। এয়া এলিফেণ্ট ফলছ সোমাবলৈ গৈছোঁ আৰু ইয়াতো আছিলে। ড্ৰেছ পিন্ধি পিনি চবেই ফটো মাৰিছে। আমি কালি ড্ৰেছ পিন্ধি ফটো মাৰিলোঁ, গতিকে আজি আমাৰো ইয়াত ৱাটাৰফলছ আছে, ইয়াত পানী আছে। চাওঁগৈ জল্দি আপোনালোককো দেখাম। মই জেকেট নানিলোঁ, অলপ ইয়াত বহুতখিনিয়ে ঠাণ্ডা পাইছোঁ। ফাৰ্ষ্ট ফলছ, ছেকেণ্ড ফলছ লিখা আছেতো। এতিয়া আমি ফটো চাব আহিছোঁ। এতিয়া আছিলে এইটো চাওঁ, এইটো প্ৰথম ফলছ হয়। Wow, my God. এইটো আমি ছেকেণ্ড এলিফেণ্ট ফলছ পাই গ'লোনি, ৱাটাৰফল। চ' আপোনালোকক অকণমান দেখাইছোঁ ভিউটো। পাই লওঁ। ৱাও, দেখাইছোঁ ৰ'ব। এইটো হ'ল ছেকেণ্ড ৱাটাৰফলছ। এয়া পানীটো এনেকৈ গৈ আছে। কেনেকুৱা দেখিছে, বহুত ধুনীয়া। হৈ গ'ল। এতিয়া অকণমান ওপৰলৈ উঠি আহিছোঁ ফটো মাৰিম বুলি। চ' এইপিনে ফটো ছেশ্যন চলিয়ে আছে। মই মাহীমাকৰ জীয়েক নে কি? মোক নমাৰা যে। হে নহয়, নেমাতা চেমাতা নিজে অকলে মাৰি আছে, গম পাইছেনে? মজা লাগিছে, ভাবিব নোৱাৰা মানে অনুভৱ।
মোক এইফালে দৌৰি গৈ গৈছে একদম ভাবিব নোৱাৰা অনুভৱ সঁচাকৈ আপোনালোক আহিব ইমান ভাল লাগিছে চাই চ' এতিয়া আমি ইপিনে গৈ আছোঁ ছাইডতে এয়া ইপিনে ফটো ছেশ্যন চলি আছে ফটো মাৰি আমাৰ হৈ গ'ল এতিয়া আমি ৰিটাৰ্ণ হৈছোঁ আৰু এতিয়া আমি ডাউকিলৈ যাম ভাগৰ লাগি গৈছে কেনেকুৱা লাগিলে জনাব কমেণ্ট বক্সত তোমাৰ কেনেকুৱা লাগিলে কোৱা যাওঁতে বহুত জছত গৈছিলোঁ এতিয়া আহোঁতে মানে নোৱাৰিছোঁ ভাগৰ লাগি গৈছে চ' বাই বাই আকৌ এবাৰ ডাউকিলৈ বুলি গৈছোঁ আমাৰ নেক্সট ডেষ্টিনেশ্যন হ'ল ডাউকি এতিয়া আমি ইয়াৰ পৰা ওলাইছোঁ আৰু যাবলৈ সময় প্ৰায় 11 মান বাজিছে আৰু চ' আমি এতিয়া এডোখৰ জেগা লৈছোঁ भैया इस जगह का नाम क्या है लाइलिंगकट बोलते हैं तो আপোনালোকক দেখাই দিছোঁ চাওক কেনেকুৱা লাগিছে ইয়াত আমাৰ ফটো মাৰি হৈ গ'ল আৰু এতিয়া যাব লৈছোঁ আৰু ইমান ৰ'দ তাৰপৰা এই বমি কৰি একদম অৱস্থা বেয়া এই বাইদেউ একদম অৱস্থা বেয়া আৰু কিমান বাৰ বমি কৰিছে দুবাৰ তিনিবাৰ মান কৰিছে ইয়াৰ এন্ট্ৰি ফিজ লৈছে টোটেল 100 অনলি 100 লৈছে আৰু এই হাল দেখিছেনে এই হালে আমাক কোনো পাত্তা নিদিয়ে মানে অকলে পুৰা ঘূৰি ফুৰিছে চ' আহি গৈছোঁ সোমাই আহি আছোঁ আৰু দেখাম আপোনালোকক এতিয়া আমি ইপিনে যাম আছে তো ইয়াত দেখাইছে এইপিনে শ্বিলং তাৰপিছত এইপিনে মাইলং ভিলেজ মাউলিলং ভিলেজ ইয়াত কেম্পিং কৰিবও পাৰি থাকিব 800 মানৰ পৰা ষ্টাৰ্ট হয় বোলে তাৰপিছত আমি খালি ইয়াত নাথাকোঁ ইয়াৰ পৰা আমি চেৰাপুঞ্জী যামগৈ এতিয়া ইয়াত সোমোৱাৰ পিছত আমি ডাউকি যাম ডাউকিৰ পৰা চেৰাপুঞ্জীত গৈ আজি থাকিম আমি এতিয়া ওলাই দিলোঁ আৰু এইপিনে চ' এতিয়া আমি খাবলৈ লৈছোঁ ইয়াতে আমি ভাত খাওঁ ভাত খাই মেলি যামগৈ খাই বৈ এতিয়া ৰোড ব্ৰিজ পালোহি ৰোড ব্ৰিজ যাম আৰু এতিয়া
কোনটো কিমান হচ্ছে ये कितने का है ये कितने का এতিয়া আমি জংঘলৰ মাজে মাজে ৰোড ব্ৰিজ চাব গৈ আছো Where's your mom? Oh God. So আমি ৰোড ব্ৰিজ চালোঁ এতিয়া ইয়াৰ পৰা ওলাইছোঁ আৰু এতিয়া আমি ডাউকি যাম আমাৰ আহি আহি ভাগৰ লাগি গৈছেগৈ অকণমান বহি লৈছোঁ ৰেষ্ট কৰিছোঁ ইপিনে তাই বহিছে এজনী তাৰপৰা বেকত ৰৈ আছে আৰু এয়া হ'ল বাংলাদেশ বৰ্ডাৰ আমি তাৰ কাষে কাষে গৈ আছোঁ ডাউকিলৈ আমি ডাউকিত আছোঁ বটিং নকৰোঁ এনেই অলপ নামি ফটো দুকপিমান মাৰি ইয়াৰ পৰাও যাব পাৰি এতিয়া বাজিলে 4টা বজাত ইয়াত পাইছোঁহি मैडम चाहिए फोटो नहीं चाहिए ফটো ইয়াত মাৰিলে 30কে ল'ব গতিকে আমি ফটো দুকপিমান মাৰি লওঁ তাৰপিছত আৰু ইয়াৰ পৰা যামগৈ ইয়াত ফটো মাৰি হৈ গ'ল কেমেৰাটো মাৰিলোঁ কেইকপিমান ফটো তাৰপিছত মোবাইলতো মাৰিলোঁ একপিত 30কে লৈছে আমাৰ বহুত হৈছিলেগৈ ন কিমান 100 নহয় নহয় ইভাগে 100 কিবা এটা 82 হৈছিল তাৰপিছত আমি ট্ৰেক কৰি চবৰে আৰু অকলে সামনে খিচ লিয়া তো এতিয়া আমি 59 কপি সিলেক্ট কৰি লৈ ল'লোঁ ভাল লাগিলে বাকী ইয়াত ডাউকিত ইমান বিশেষ নাই বটিং কৰিম ভাবিছিলোঁ বটিং নকৰিলোঁ ইয়াত চাব একদম বাংলাদেশ বৰ্ডাৰ ওচৰত আছে বেকত দেখাই এখন বৰ্ডাৰ দেখিছেনে এইবোৰ চব বাংলাদেশী মানুহ পৰীক্ষা পিন্ধি আছে এইডোখৰ পৰা
চ' এতিয়া জাষ্ট 7টা বাজিছে এতিয়া আমি হোটেল পাই গ'লোহি এতিয়া ৰুম চালোঁ এটা ৰুম লৈছোঁ আজি বহুত ঠাণ্ডা লাগিছে ইয়াত বহুত ঠাণ্ডা তাৰপিছত আমি ওপৰত লৈছোঁ ৰুম আজি ভিডিঅ'টো ইমানখিনিতে শেষ কৰি দিম আৰু লগ পাম আকৌ অন্য এটি ভিডিঅ'ত তোমালোকক কাইলৈ ভালদৰে দেখাম ৰুমটো চ' আমাৰ এতিয়া খানা আহি গ'ল 8:30 হৈছে আমি এতিয়া ভাত খাম এইপিনে ইয়াত বহি আছে খানা কি আহিছে এয়া খানা দেখা দিয়া কি আহিছে চ' আমি এতিয়া ভাত খাই লওঁ তুমি বাৰা খাই লওঁ দেই ৰাইজক লগ পাই আছোঁ দেই বাই বাই